Good morning everyone, welcome to my another mini vlog. আজি মই এটা কথা ক'ব আহিছোঁ আপোনালোকে ঘৰত যে সকলোৱে পোহে কুকুৰ মেকুৰীৰ ওপৰত বেছিকৈ বিশ্বাস নকৰিব। বিশ্বাস কৰা ফল আজি মই পাই গৈছোঁ হাতেলতে। আমাৰ ঘৰতে যিহেতু মেকুৰী এজনী আছিলে, তাৰ তলত ডাইনিঙৰ তলত সোমাই আছিলে, মই একেবাৰে গম পোৱা নাছিলোঁ। তাৰপাছত কামুৰি একদম মোৰ আঙুলি দাঁত বহাৰ ফুটা কৰি দিলে। তাৰপাছত গৈ বেজি ল'ব লগা হ'ল। বেজি লৈ আহিলোঁ, আহি বিষ মানে জ্বৰ এনেকুৱা হৈছে নহয়, ক'ব নোৱাৰোঁ, মানে এনেকুৱা হৈ গৈছে। সেইকাৰণে ক'ব গৈছোঁ ঘৰৰ বস্তুক মানে পোহনীয়া বস্তুক বেছি বিশ্বাস নকৰিব। এয়া দেখিছেই নহয় মোৰ আঙুলি কি কৰি দিলে। আৰু এতিয়া দেখিছে ঘৰত যিমানেই নামাৰোঁ যিমানেই নেখেদো আকৌ মোৰ ওচৰতে আনকি লাগি থাকিবহি, মানে এনেকুৱা হৈছে। তাইক যিমানেই নামাৰক তাই আহি ৰিটাৰ্ণ আহি পাই যাবহি, আৰু মাৰাৰ পাছত গৈ একদম ওপৰত উঠিবগৈ, খেৰৰ মেজিৰ ওপৰত উঠিবগৈ, আকৌ ৰিটাৰ্ণ আহিব।